खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि नैजिगु नं सुख्लाय सेरफां बियाबाव इएम गणेश कसारि बिथाङा मोनथाम बिथांखिनि अन्थाइ खाम्फा बेखेवदों दिनै बिटिसिनि नैजिगु नं सुख्लाय सेरफां बियाबाव बियाबनि एमसिएलए बिटिसिनि मावफुं सोद्रोमा गणेश कसारि बिथाङा मोनथाम बिथांखिनि अन्थाइ खाम्फाखौ बेखेवना होदों गिबियाव उत्तर बेदना जौसिन गेजेर फरायसालियाव साइकेल लाखिग्रा गोग्गो दै लोंनायनि थाखाय दै जगायनाय सोरगिदिं बाउन्डारि वालखौ WBT बिफाननिफ्राय 60 लाख रांजों लुफुंनो थाखाय दिनै अन्थाइ खाम्फाखौ बेखेवना होयो नैथियाव सुख्लायाव आलासि जिरायसालि न' लुफुंनो थाखाय 4,10 लाख रांजों लुफुंनो थाखाय अन्थाइ खाम्फाखौ इएम बिथाङा गावनि आखाइजोंनो बेखेवना होयो बिनि अनगायैबो बुंथिबावोदि 29 नं सुख्लाय सेरफां बियाबाव थानाय UT रडनिफ्राय भालुकमारिसिम थांनाय लामाखौबो दैज्लां बोथोरखौ नोजोर होनानै सेन्ड ग्रेभेल होनानै लामाखौ फाहामनायजों लोगोसे लासै-लासैनो पाका लामा बानायनानै होगोन होननानैबो फोरमायदों इएम बिथाङा बेजों लोगोसे बुंथिबावोदि इएम बिथाङा फैबाय थानाय आसाम बिधानसभा बिसायख'थिनि थाखाय BPF दोलोआ थाबैनो फोसावगोन आरो बिजाथिफोरनि फारिलाइखौ फैगौ 11 मार्चआव CWC नि मेलनि गेजेरजों फोसावनो हागौ होननानैबो बुंथियो बिनि अनगायैबो खौरांगिरिनि गेजेरजों फोरमायदि रायजो सभायाव बिटिसिनि बारग' CM प्रमद बर' थांनायखौ बिथाङा जोंहा जेबो बुंनांगौ गैया होननानै फोरमायदों Private High Secondary School that school building renovation kitchen নতুনকৈ বনাব আৰু সাইকেল স্ট্যান্ড বাইক স্ট্যান্ড নতুনকৈ বনোৱা হ'ব আৰু পানীৰ বৰিং সেইটো কাৰণে আমাৰ বডোলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আমাৰ মাননীয় চৰণ বড়ো ডাঙৰীয়া মিনিষ্টাৰ তেখেতে আমাক দিছিলে 60 লাখ টকা ইয়াৰে আধাৰশিলা স্থাপন কৰিব দ্বিতীয়তে আমি সুক্লাইত এটা গেষ্ট হাউচ মানে আমি স্থাপন কৰিব বিচাৰিছোঁ 4,10 লাখ টকাৰে মোৰ এটা সপোন আছে সুক্লাইত এটা গেষ্ট হাউচ লাগে গতিকে ইয়াত ERMৰ সেভিংছৰ পইচা আছিলে যিবিলাক ঠিকাদাৰবিলাকে বিট কৰিলে মানে কামটো পাবৰ কাৰণে 10% বিলো মাৰে সেই টকাখন জমা হৈ আছিলে সেইটোকে লৈ পেলাই আমি আজি সেভিংছৰে মানে ERMৰ সেভিংছৰে আমি 4,10 লাখ টকাৰে আমি এই সুক্লাইত গেষ্ট হাউচ বনাব সম্পূৰ্ণ কম দিনৰ ভিতৰত 6 মাহ 8 মাহ মানৰ ভিতৰত সম্পূৰ্ণ কৰা কথা তাৰ বাহিৰেও আমি এটা লৈছোঁ বাল্টিপাৰৰ ওচৰৰ পৰা আমি UT ৰোডৰ পৰা ভালুকমাৰীলৈ যাবৰ কাৰণে ৰাস্তাই নাই গতিকে আমি এডভান্স কৰি মই ঠিকাদাৰ এজনক দায়িত্ব দিছোঁ এইটো চেংচন হোৱা নাই কিন্তু এতিয়া চেংচন হোৱাটো ৰখি থাকিলে বাৰিষা হ'ব বাৰিষা হ'লে আমি ৰাস্তাটো বনাব নোৱাৰিম আৰু বাৰিষাত মানুহে যাতায়াত কৰিবৰ কাৰণে বহুত অসুবিধা তাত গাড়ী নিব নোৱাৰে খোজকাঢ়িও যাব লাগে চাইকেলো নিব নোৱাৰে এনেকুৱা অৱস্থা ৰাস্তাই নাই গতিকে তাত আমি ৰাস্তা আজি নতুনকৈ বনাম চেণ্ড গ্ৰেভেলিং এইটো কৰিম আৰু লাহেকৈ আমি CC ব্লকৰ ৰাস্তা এইটো বনাম গতিকে আজি যিটো আমি হেৰি কৰিম এইটো আমি আগতীয়াকৈ এই কামটো কৰিবৰ কাৰণে মই এজন ঠিকাদাৰক দায়িত্ব দিছোঁ আৰু আমি লাহেকৈ চেংচন কৰিম পৰ্যায়ক্ৰমে চেংচন কৰি থাকিম নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়া UPPL আৰু BPF দলক বুজাবুজি কৰি ল'ব দিছে আলোচনা কৰি ল'ব দিছে ইয়াৰ বিষয়ে আমাৰ মানে BPF দলে PMB বডি আছে PMB বডি আলোচনা কৰি ইয়াৰ ডিচিশ্যন ল'ব এইটো আমাৰ আগ্ৰামা মহিলা ডাঙৰীয়া জানিব ইয়াৰ বিষয়ে মই ক'ব নোৱাৰিম কেতিয়া মানে প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ সম্ভাৱনা আছে BPF কম দিনৰ ভিতৰত 11 তাৰিখে আমাৰ CWC মিটিং আছে সেইদিনা নিশ্চয় আলোচনা হ'ব প্ৰবল বড়ো ডাঙৰীয়া ৰাজ্যসভালৈ মনোনীত এইটো গম পাইছোঁ থেংক ইউ